মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় 7ৰ পাঠ 2 সিংহ আৰু নাপিত এই গল্পটো পঢ়িম। আৰু এই গল্পটোৰ সকলোবোৰ প্ৰশ্ন মই এই ভিডিঅ'টোত আলোচনা কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমালোকে পলম নকৰি এই পাঠটো আৰম্ভ কৰিম। সিংহ আৰু নাপিত। ছবি চাই পঢ়ো আহা। এখন হাবিত এটা সিংহ আছিল। তাৰ মূৰটো বৰ খজুৱাই আছিল আৰু তেওঁ কৈছিল, উচ, মূৰটো ইমান খজুৱাইছে, কি যে কৰোঁ। তাৰ পিছত হঠাতে সিংহটোৱে দেখা পালে যে নাপিত এজনে মানুহ এজনৰ চুলি কাটি দি আছিল। আৰু নাপিতজনে কৈ আছিল, তোমাৰ চুলিবোৰ যে ইমান দীঘল হৈছে। তাৰ পিছত তাকে দেখি সিংহটোৱে ভাবিলে, ময়োচোন নাপিতৰ ওচৰলৈ যাব পাৰোঁ। তাৰপিছত সিংহটোৱে নাপিতৰ ওচৰলৈ গৈছিল আৰু তাৰ চুলি কাটিবলৈ কৈছিল। নাপিতটোৱে চুলি কাটি দি আছিল আৰু কৈছিল, লৰচৰ নকৰিবা, ভালদৰে বহি থাকা। তাৰপিছত নাপিতজনে সিংহটোৰ চুলি কাটি কাটি টপা কৰি দিছিল। তাৰপিছত সিংহটোৱে আইনাত তাৰ মূৰটো দেখি কৈছে, এয়া তুমি কি কৰিলা, মই চোন টপা হৈ পৰিলোঁ। তাৰপিছত নাপিতজনে কৈছে, আৰে তুমিয়েই চোন কাটিবলৈ দিছিলা। সিংহটোৱে আইনাত তাৰ মূৰটো টপা দেখি নাপিতজনক খেদিছিল আৰু ধৰিবলৈ চেষ্টা কৰিছিল। নাপিতজনে ভয়তে দৌৰি গৈ গছত উঠিছিল। পিছত সিংহটোৱে কৈছিল, আজি তোক মই শুদাই নেৰোঁ। তাকে দেখি গছৰ পৰা এটা বান্দৰে ক'লে, কি হ'ল তোমালোকৰ? তাৰ পিছত সিংহটোৱে আৰু মানুহজনক নাপালে আৰু দুখ মনেৰে হাবিৰ মাজলৈ এৰি গৈছিল। তাকে দেখি হাবিত থকা আন সিংহবোৰ হাঁহিছিল আৰু কৈছিল, হা হা, এয়া তোমাৰ কি হ'ল? ইচ, তোমাক দেখি বৰ বেয়া লাগিছে। এনেকৈ কৈছিল আৰু হাঁহিছিল। তাৰপিছত ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে, এইবিলাকৰ উত্তৰ লিখিব লাগিব। ক নম্বৰটো দিয়া আছে, কাৰ মূৰ খজুৱাইছিল? কাৰ মূৰ খজুৱাইছিল? উত্তৰটো হ'ব সিংহৰ মূৰ খজুৱাইছিল। নম্বৰটো দিয়া আছে, লৰচৰ নকৰিবা, ভালদৰে বহি থাকা বুলি কোনে কাক কৈছিল? খৰ উত্তৰটো হ'ব নাপিতে সিংহক কৈছিল। গ নম্বৰটো দিয়া আছে, সিংহটোৰ কিয় খং উঠিছিল? গৰ উত্তৰটো হ'ব নাপিতে সিংহটোক টপা বনাই দিছিল। ঘ নম্বৰটো দিয়া আছে, মূৰ খজুৱাই সিংহ কাৰ ওচৰলৈ গৈছিল? ঘৰ উত্তৰটো হ'ব হাবিত থকা আন সিংহবোৰৰ ওচৰলৈ গৈছিল। ক নম্বৰটো দিয়া আছে, সিংহ আৰু নাপিতৰ কাহিনীটো নিজাববীয়াকৈ নিজৰ বহীত লিখো আহা। মানে সিংহ আৰু নাপিতৰ কাহিনীটো যে পঢ়ি শুনালো, সেইটো তোমাৰ বহীত লিখিবলৈ কৈছে। তোমালোকে এনেকৈ লিখিবা, মই লিখি দিছোঁ। এখন হাবিত এটা সিংহ আছিল, তাৰ মূৰটো বৰ খজুৱাই আছিল। হঠাৎ সিংহটোৱে দেখা পালে যে নাপিত এজনে মানুহ এজনৰ চুলি কাটি দি আছিল। তাকে দেখি সিংহটোৱে ভাবিলে, ময়োচোন নাপিতৰ ওচৰলৈ যাব পাৰোঁ। তাৰ পিছত সিংহটোৱে নাপিতৰ ওচৰলৈ গৈছিল আৰু তাৰ চুলি কাটিবলৈ কৈছিল। নাপিতজনে সিংহটোৰ চুলি কাটি কাটি টপা কৰি দিছিল। তাৰ পিছত সিংহটোৱে আইনাত তাৰ মূৰটো টপা দেখি খঙতে নাপিতজনক খেদিছিল। নাপিতজনে ভয়তে দৌৰি গৈ গছত উঠিছিল। তাকে দেখি গছৰ পৰা বান্দৰ এটাই ক'লে, কি হ'ল তোমালোকৰ? তাৰ পিছত সিংহটোৱে দুখ মনেৰে হাবিৰ মাজত গৈছিল। তাকে দেখি হাবিত থকা আন সিংহবোৰ হাঁহিছিল। এনেকৈ লিখিব পাৰিবা তোমালোকে। খ নম্বৰটো দিয়া আছে, তলৰ সংলাপ ভাষি সম্পূৰ্ণ কৰা। এয়া তুমি কি কৰিলা, মই চোন ডেচ হৈ পৰিলোঁ। এইটোৰ উত্তৰটো কি হ'ব? টপা। এইটোৰ উত্তৰটো হ'ব টপা। তাৰপিছত দিয়া আছে, লগে ভাগে গাঁও আহা। এইটো পঢ়িবলৈ কৈছে। খুৰ লগাই নাপিত ককাই, খুৰাই ভবৰা দাঢ়ি, খিলখিলকৈ হাঁহি থাকে,
উলিয়াই দাঁত পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ'টো ইমানলৈকে। মই নেক্সট ভিডিঅ'টোত মই 92ৰ পৰা ষ্টাৰ্ট কৰিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।